কথা মানসজ্যোতি ডেকা, আবৃত্তিকাৰ পৰিস্মিতা কাশ্যপ। সম্পৰ্কবোৰ এনেকুৱাইনে? তোমাৰ অবিহনে জীয়াব নোৱাৰো। তোমাৰ অবিহনে জীয়াব নোৱাৰো বুলি জনাৰ পিছতো তুমি যে কেতিয়াবা আঁতৰি যাবা, সেয়া হয়তো তুমি নুবুজা মোৰ মনৰ বেদনাবোৰ। তোমাৰ অবিহনে যে মোৰ জীৱনটো শুকা কাগজৰ বগা পৃষ্ঠাবোৰৰ দৰে। বাধা নিদিওঁ কেতিয়াও তোমাক। তোমাৰ জোনাকী হ'ব নোৱাৰিলেও সমানিশা আকাশতটো উজ্জ্বলি উঠিম এটা তৰা হৈ। হয়তো অন্ধকাৰ হ'ব মোৰ দিনবোৰ, কিন্তু অতীতৰ সেই সোণালী দিনবোৰে জীৱনটো ৰসাল কৰি ৰাখিব। কথা হৈছিল যদিও একেলগে সপোন দেখাৰ, সেই সপোনবোৰ সপোন দেশতে ৰুবলৈ দিয়া। তোমাৰ প্ৰতিটো কথাই মনত পেলায়, প্ৰতিটো উশাহত ব্যস্ততাৰ মাজত যে তোমালৈ মনত পেলাই কথা পাতো, সেইবোৰ যেন কেতিয়াবা বৰ ৰসাল লাগেও। কিন্তু সময়ৰ সোঁতত যেন সম্পৰ্কবোৰ হাত মেলিবলৈ ধৰে। কিজানি জীৱনৰ কিছু মুহূৰ্তত কৰি অহা ভুলবোৰে সঁচাকৈ হৃদয়ত বহুত বেদনা দিয়ে। সেনেদৰেই আজি অসম্পূৰ্ণ কাহিনী বুকুৰ মাজত লৈ জীয়াই আছো। শুনিছা? আহিবা কেতিয়াবা কাষলৈ, বুজি পাবা তেতিয়া হৃদয়ৰ অবুজ বেদনাবোৰ, জীয়াই থকাৰ মূল অৰ্থবোৰ।